নমস্কাৰ এইটো এই চেনেলৰ প্ৰথম ভিডিঅ' আৰু আপোনাক এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বিজ্ঞান বা ছায়েন্স বুলি ক'লে আপোনাৰ বা মোৰ মনলৈ নিশ্চয় এটা ধাৰণা আহে, কিন্তু যেতিয়া কোৱা হয় বিজ্ঞান কি বা বিজ্ঞানৰ সংজ্ঞা কি, তেতিয়া নিশ্চয় আপোনাৰ বা মোৰ খোকোজা লাগে, আৰু এইটো স্বাভাৱিক। বিজ্ঞান বা ছায়েন্স কি এই বিষয়ে জনাৰ আগতে আমি বিজ্ঞান আৰু ছায়েন্স এই শব্দ দুটা ক'ৰ পৰা আহিল বা শব্দ দুটা ক'ৰ পৰা লোৱা হ'ল এই বিষয়ে জানি লোৱা হওক। ছায়েন্স শব্দটো লোৱা হৈছে লেটিন ভাষাৰ পৰা। লেটিন ভাষাৰ চাইন্টিয়া শব্দৰ পৰা ছায়েন্স শব্দটো লোৱা হৈছে, আৰু এই চাইন্টিয়া শব্দটোৰ অৰ্থ হ'ল নলেজ। আকৌ আমি যদি চাওঁ বিজ্ঞান শব্দটো লোৱা হৈছে সংস্কৃতৰ পৰা। সংস্কৃতৰ বিজ্ঞানম শব্দৰ পৰা বিজ্ঞান শব্দটো লোৱা হৈছে, আৰু ইয়াৰ অৰ্থ হ'ল বিশেষ জ্ঞান। অৰ্থাৎ সহজভাৱে ক'বলৈ হ'লে বিশেষ জ্ঞানেই বিজ্ঞান, বা আমি এনেদৰে ক'ব পাৰোঁ কোনো এটা বিষয় বিশেষভাৱে আৰু প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰি আহৰণ কৰা জ্ঞানেই বিজ্ঞান। এতিয়া যদি বিশেষ জ্ঞানেই বিজ্ঞান হয়, তেতিয়াহ'লে জ্ঞান আৰু বিজ্ঞান, নলেজ আৰু ছায়েন্স, ইয়াৰ মাজত পাৰ্থক্যনো কি? হওক এইটো আমি জানি লওঁ। সহজভাৱে ক'বলৈ হ'লে বিজ্ঞান হ'ল চাৰ্চিং অফ ৰিয়েলিটি, অৰ্থাৎ সত্যৰ অনুসন্ধান। আকৌ জ্ঞান হ'ল অৰ্থাৎ সহজভাৱে ক'বলৈ হ'লে বিজ্ঞান বা ছায়েন্স হ'ল চাৰ্চিং অফ ৰিয়েলিটি, সত্যৰ অনুসন্ধান। আকৌ জ্ঞান বা নলেজ হৈছে ফিলিং অফ ৰিয়েলিটি, সত্যৰ অনুভূতি বা সত্যৰ উপলব্ধি। আহক এটা উদাহৰণেৰে এইটো বুজিবলৈ চেষ্টা কৰোঁ। ধৰি লওক আপুনি বা মই এখন মুকলি পথাৰত আছোঁ, আৰু মুকলি পথাৰৰ পৰা বল এটা যদি ওপৰলৈ মাৰি পঠিয়াওঁ, বলটো আকৌ তললৈ নামি আহিব। এতিয়া আমি ইয়াৰ পৰা ক'ব পাৰোঁ যে মুকলি ঠাইত বলেই হওক বা অন্য বস্তুৱে যেতিয়া ওপৰলৈ মাৰি পঠিয়াম, বস্তুটো পুনৰ তললৈ নামি আহিব, আৰু এইটো যিটো দৃশ্য আমি অনুভৱ কৰিলোঁ এইটো জ্ঞান। আকৌ ইয়াৰ যদি কাৰণটো বিচাৰোঁ, বলে এটা হওক বা অন্য বস্তু এটা মুকলি ঠাইলৈ ওপৰলৈ মাৰি পঠিয়ালে কিয় তললৈ আহে, ইয়াৰ যদি কাৰণটো বিচাৰোঁ, এই কাৰণটো হ'ব বিজ্ঞান। অৰ্থাৎ পৃথিৱীৰ যি মহাকৰ্ষণিক বল, তাৰ বাবে বলে বা অন্য বস্তু এটা ওপৰলৈ মাৰি পঠিয়ালে মুকলি ঠাইত তললৈ আহে। পৃথিৱীৰ যি মহাকৰ্ষণিক বল এইটো হ'ল বিজ্ঞান, আৰু যি পৰিঘটনটো আমি অনুভৱ কৰোঁ বা ওপৰলৈ বস্তু এটা দলিয়ালে তললৈ আহে বুলি আমি ক'ব পাৰোঁ, এইটো হ'ল জ্ঞান। আকৌ এটা উদাহৰণ লোৱা যাওক। আপুনি হয়তো আপোনাৰ স্মাৰ্টফোনটোত মোৰ এই ভিডিঅ'টো চাই আছে। এই স্মাৰ্টফোনটো হ'ল বিজ্ঞান, অৰ্থাৎ স্মাৰ্টফোনটোৰ আৱিষ্কাৰ বিজ্ঞানৰ বাবে হৈছে। স্মাৰ্টফোনটোত থকা এপসমূহ বিজ্ঞানৰ আৱিষ্কাৰ, আৰু আপুনি স্মাৰ্টফোনটো ব্যৱহাৰ কৰিব জানে, আপুনি স্মাৰ্টফোনটোত থকা এপসমূহ ব্যৱহাৰ কৰিব জানে, এইটো আপোনাৰ জ্ঞান। এতিয়া নিশ্চয় জ্ঞান আৰু বিজ্ঞান এই দুটা মাজত পাৰ্থক্যটো আপুনি বুজি পাইছে। এতিয়া আমি বিজ্ঞানৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰোঁ আহক। 10ম শ্ৰেণীলৈকে আমি সকলোৱে বিজ্ঞান 2 প্ৰকাৰ হিচাপে অধ্যয়ন কৰি আহিছোঁ। সেয়া হ'ল জেনেৰেল ছায়েন্স বা সাধাৰণ বিজ্ঞান, আৰু ছ'চিয়েল ছায়েন্স বা সমাজ বিজ্ঞান। যদি আমি ইয়াৰ পিছত ছ'চিয়েল ছায়েন্সৰ উচ্চ শিক্ষা চাওঁ, তেতিয়াহ'লে ছ'চিয়েল ছায়েন্সক আমি উচ্চ শিক্ষাত
অৰ্থাৎ আমি ছ'চিয়েল চায়েন্স বা সমাজ বিজ্ঞানৰ যদি উচ্চ শিক্ষা চাওঁ তেতিয়াহ'লে ইয়াক আমি পলিটিকেল চায়েন্স, ৰাজনীতি বিজ্ঞান, ইকনমিক চায়েন্স, অৰ্থনীতি বিজ্ঞান, ছ'চিয়লজি বা সমাজতত্ত্ব আদি হিচাপে ভগাব পাৰোঁ। আকৌ যদি আমি জেনেৰেল চায়েন্স চাওঁ ইয়াৰ পিছত, তেতিয়াহ'লে জেনেৰেল চায়েন্সক কোৱা হয় নেচাৰেল চায়েন্স, নেচাৰেল চায়েন্স বা প্ৰাকৃতিক বিজ্ঞান বুলি কোৱা হয়। আকৌ আমি যদি প্ৰাকৃতিক বিজ্ঞানক ভগাওঁ তেতিয়াহ'লে আমি সকলোৱে জানো যে প্ৰকৃতিত যিবোৰ আছে সেইবোৰ আমি দুটা অৱস্থাত পাব পাৰোঁ। সেয়া হ'ল প্ৰকৃতিত যিবোৰ আছে এইবোৰ আমি জীৱ অৱস্থাত পাব পাৰোঁ, নতুবা আমি জড় অৱস্থাত পাব পাৰোঁ, অৰ্থাৎ লিভিং অৱস্থাত পাব পাৰোঁ আৰু নন লিভিং অৱস্থাত পাব পাৰোঁ। আৰু যিবোৰ আমি জীৱ অৱস্থাত পাব পাৰোঁ তাৰ অধ্যয়নক কোৱা হয় জীৱবিজ্ঞান বা বায়'লজি। আকৌ যিবোৰ জড় অৱস্থাত আছে জড় অৱস্থাত যিবোৰ আছে সেইবোৰ আমি পদাৰ্থ বিজ্ঞান আৰু ৰাসায়ন বিজ্ঞান হিচাপে আমি অধ্যয়ন কৰিব পাৰোঁ, অৰ্থাৎ ফিজিক্স বা কেমেষ্ট্ৰি হিচাপে। আকৌ জীৱবিজ্ঞানক আমি দুটা ভাগত ভগাব পাৰোঁ, কাৰণ যিবোৰ জীৱ আছে আমি ভগাব পাৰোঁ প্ৰাণী হিচাপে আৰু উদ্ভিদ হিচাপে। আৰু ইয়াৰ অধ্যয়নক আমি ক'ম প্ৰাণী বিজ্ঞান আৰু উদ্ভিদৰ অধ্যয়নক উদ্ভিদ বিজ্ঞান। অৰ্থাৎ প্ৰাণী বিজ্ঞান বা জুলজি আৰু উদ্ভিদ বিজ্ঞান বা বটানী হিচাপে আমি অধ্যয়ন কৰিব পাৰোঁ। এতিয়া হয়তো আপোনালোকৰ কিছুমানৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে নেচাৰেল চায়েন্স আৰু ছ'চিয়েল চায়েন্স, প্ৰাকৃতিক বিজ্ঞান আৰু সমাজ বিজ্ঞান, ইয়াৰ মাজত পাৰ্থক্যনো কি বা কি পাৰ্থক্য দেখিবলৈ পোৱা যায়। আহক এই বিষয়ে আমি অকণমান আলোচনা কৰি লওঁ। নেচাৰেল আৰু ছ'চিয়েল এই শব্দ দুটাৰ পৰা আপোনাৰ মনলৈ এটা নিশ্চয় ধাৰণা আহিছে যে নেচাৰেল চায়েন্সত নেচাৰ অৰ্থাৎ প্ৰকৃতিত যিবোৰ ঘটনা দেখিবলৈ পোৱা যায় তাৰ ঘটনাসমূহৰ একোটা অৱস্থাৰ অধ্যয়ন কৰা হয়। আৰু আকৌ ছ'চিয়েল চায়েন্সত সমাজৰ একোটা অৱস্থাৰ অধ্যয়ন কৰা হয় প্ৰণালীবদ্ধভাৱে বা বিশেষভাৱে। আকৌ অন্য ধৰণে ক'বলৈ গ'লে প্ৰাকৃতিক বিজ্ঞান বা সমাজ বিজ্ঞান অধ্যয়নৰ ফলত একোটা সত্য লাভ কৰোঁ, আৰু এই সত্যত যদি আমি প্ৰকৃতি চাওঁ তেতিয়াহ'লে প্ৰাকৃতিক বিজ্ঞানত অধ্যয়নৰ ফলত লাভ কৰা সত্য হ'ব
প্ৰাকৃতিক বিজ্ঞানত যি সত্য আমি পাম সেয়া সত্য হ'ব অপৰিৱৰ্তনীয় সত্য, আৰু সমাজ বিজ্ঞানত যি সত্য পাম সেয়া সত্য হ'ব পৰিৱৰ্তনীয় সত্য। আহক এইটো এটা উদাহৰণে বুজিবলৈ চেষ্টা কৰোঁ। প্ৰাকৃতিক বিজ্ঞানৰ বাবে আমি আগতে লোৱা উদাহৰণটো লওঁ। মই যদি মোৰ ইয়াত বল এটা মুকলি ঠাইত ওপৰলৈ দলিয়াওঁ, তেতিয়া বলটো পুনৰ তললৈ আহিব। আপুনি আপোনাৰ তাত যদি মুকলি ঠাইত বল এটা ওপৰলৈ দলিয়ায়, বলটো তললৈ আহিব। 50 বছৰ আগতে যদি এজন ব্যক্তিয়ে বল এটা মুকলি ঠাইত ওপৰলৈ দলিয়াইছিল, বলটো তললৈ আহিছিল, আৰু 50 বছৰ পিছতো যদি বল এটা মুকলি ঠাইত ওপৰলৈ দলিয়ায়, বলটো তললৈ আহিব। অৰ্থাৎ এইটো যি পৰিঘটনা বা এই সত্যটো হ'ল অপৰিৱৰ্তনীয় সত্য। অৰ্থাৎ সময় সলনি হ'ব পাৰে, স্থান সলনি হ'ব পাৰে বা ব্যক্তি সলনি হ'ব পাৰে, কিন্তু মহাকৰ্ষণৰ যি সূত্ৰ সেই সূত্ৰ অপৰিৱৰ্তনীয়। আকৌ যদি আমি সমাজ বিজ্ঞানৰ এটা উদাহৰণ লওঁ, সমাজ বিজ্ঞানত আমি ৰাজনীতি বিজ্ঞানৰ কথা কওঁ যে ভাৰতবৰ্ষৰ ৰাজনীতি ব্যৱস্থা আৰু আমেৰিকাৰ ৰাজনীতি ব্যৱস্থা সম্পূৰ্ণৰূপে পৃথক। অৰ্থাৎ একেটা সময়ত যদি আমি চাওঁ যে ভাৰতবৰ্ষৰ ৰাজনীতি ব্যৱস্থা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনীতি ব্যৱস্থা, তেতিয়াহ'লে ৰাজনীতি ব্যৱস্থা সম্পূৰ্ণৰূপে পৃথক। অৰ্থাৎ এই সত্য পৰিৱৰ্তনীয় সত্য। অৰ্থনীতিত যদি চাওঁ যে ভাৰতবৰ্ষৰ যি অৰ্থনীতি ব্যৱস্থা, সেই অৰ্থনীতি ব্যৱস্থা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোৱা যাওক বা অন্য এখন দেশৰ লোৱা যাওক, অৰ্থনীতি ব্যৱস্থা সম্পূৰ্ণৰূপে পৃথক। সেইবাবে অৰ্থনীতি ব্যৱস্থাসমূহ তুলনা কৰা যায় যে পৰিৱৰ্তনীয় সত্য দেখিবলৈ পোৱা যায় ছ'চিয়েল ছায়েন্সৰ ক্ষেত্ৰত, আৰু অপৰিৱৰ্তনীয় সত্য প্ৰাকৃতিক ছায়েন্সৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। নিশ্চয় এতিয়া ছ'চিয়েল ছায়েন্স আৰু নেচাৰেল ছায়েন্স বা সমাজ বিজ্ঞান বা প্ৰাকৃতিক বিজ্ঞানৰ বিষয়ে পাৰ্থক্যটো বুজি পোৱাত আপোনাৰ অকণমান হ'লেও সহায় হৈছে। মই ইয়াত জীৱবিজ্ঞানৰ কথা ক'লোঁ, পদাৰ্থ বিজ্ঞানৰ কথা ক'লোঁ, ৰাসায়ন বিজ্ঞানৰ কথা ক'লোঁ, সমাজ বিজ্ঞানৰ কথা ক'লোঁ, কিন্তু গণিত মেথামেটিক্স এতিয়ালৈকে কথাটো উল্লেখ কৰা নাই। গণিত মেথছ, ষ্টেটিষ্টিক্স, কম্পিউটাৰ ছায়েন্স এইসমূহ বিজ্ঞানত অন্য এটা ভাগত ভগোৱা হৈছে, আৰু সেইটো নাম দিয়া হৈছে ফৰ্মেল ছায়েন্স। অৰ্থাৎ আধুনিক বিজ্ঞানক আমি তিনি ধৰণে ভগাব পাৰোঁ: নেচাৰেল ছায়েন্স হিচাপে, ছ'চিয়েল ছায়েন্স হিচাপে আৰু ফৰ্মেল ছায়েন্স হিচাপে। যদি এতিয়ালৈকে এই ভিডিঅ'ত আলোচনা কৰা কথাখিনি আপুনি বুজি পাইছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব, আৰু প্ৰথম ভিডিঅ' হিচাপে আপোনাৰ অনুভৱ কমেণ্টত নিশ্চয় জনাব। আৰু এই চেনেলৰ পৰৱৰ্তী ভিডিঅ'সমূহ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত অধ্যয়নৰত শিক্ষাৰ্থীৰ সহায়ক হোৱাকৈ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা হ'ব। গতিকে আপোনাৰ পৰিয়ালত বা আপোনাৰ ওচৰে পাঁজৰে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত অধ্যয়নৰত যদি শিক্ষাৰ্থী আছে, তেওঁলোকৰ ওচৰলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু আপুনি যদি নেচাৰেল ছায়েন্স শিকিব বিচাৰে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।